হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মই পৰিস্মিতা চেতিয়া আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আজি মই আপোনালোকৰ বাবে এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে বাও কচু ভাজি আৰু ঔটেঙাৰ সৈতে শিঙি মাছৰ জোল। এয়া শিঙি মাছ ধুনীয়াকৈ কাটি লৈছোঁ মূৰকেইটা। আহক তেন্তে ৰেচিপিটোলৈ আগবাঢ়োঁ। এই কচুখিনি সৰু সৰুকৈ কাটি লৈ মই ভালদৰে ধুই ল'লোঁ আৰু ডাঙৰ আলু এটা লৈ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজ এটা কাটি লৈছোঁ আৰু নহৰু কেইফুটামানো কাটি ল'লোঁ। কেৰাহী এখন বহাই লৈ তাতে মিঠাতেল গৰম কৰি এতিয়া মই তাত পিঁয়াজখিনি দি দিম। এয়া পিঁয়াজখিনি মই তেলত দি দিলোঁ, লগতে নহৰু কেইফুটাও দি দিম। এয়া নহৰু আৰু পিঁয়াজ যেতিয়ালৈকে ভালদৰে সিজি নাযায় মই এনেদৰে লৰাই থাকিম অলপ সময়। এতিয়া এই মছলাটো দেখিছেনে? ইয়াতে কেইবাটাও মছলা আছে, কেইবাটাও মছলা মিশ্ৰণ হয় এইটো। ইয়াৰ অকণমান মই দি দিম। এই মছলাটোৰ ফ্লেভাৰটো কিন্তু বহুত ভাল লাগে। কেইবাবিধো মছলা যিহেতু একেলগে মিহলোৱা আছে, গতিকে ফ্লেভাৰটোৰ লগতে স্মেলটো বহুত ধুনীয়া। এতিয়া হালধি দি দিছোঁ। প্ৰয়োজন অনুসৰি আপোনালোকে হালধি দিব। এতিয়া পিঁয়াজখিনি সিজি যোৱাত মই কাটি লোৱা কচুখিনি তেলত দি দিম। এনেদৰে প্ৰথমতে কম কমকৈ দিছোঁ। ডাঙৰ এটুকুৰা থাকি গৈছিলে, সেইটুকুৰা উঠাই লৈছোঁ। এতিয়া গোটেই কচুখিনি মই কেৰাহীত ঢালি দিম। এনেদৰে মিশ্ৰণটো যাতে গোটেই চব্জিখিনিতে লাগি যায় মন কৰিব। এতিয়া সোৱাদ অনুসৰি নিমখ দি ল'লোঁ আৰু অলপ দিব লাগিব। পুনৰ লৰাই লৈছোঁ ভালদৰে যাতে নিমখখিনি লাগি যায় চব্জিখিনিৰ লগত। এনেদৰে অলপ সময় লৰাই এইখিনি মই এনেদৰে সিজিবলৈ ৰাখি দিম। অলপ সময় এনেদৰে জুইত থোৱাৰ পাছত পুনৰবাৰ মই লৰাই দিছোঁ। এনেকুৱা চব্জিবিলাক যেতিয়া আপোনালোকে ৰান্ধিব দেখিব, যিমানেই সিজি আহে সিমানেই কমি কমি আহি থাকে। মই যথেষ্টখিনি কাটি লৈছিলোঁ, কিন্তু এয়া দেখিছে কিমান কমি আহিল। খাবলৈ কিন্তু বহুত টেষ্টি। যিবিলাকে খাইছে তেওঁলোকেতো গম পায়েই, আৰু নোখোৱাবিলাকেও প্লিজ এবাৰ ট্ৰাই কৰি চাব। আপোনালোকে খাই বহুত বেছি ভাল পাব। এতিয়া দ্বিতীয়টো ৰেচিপিও যোগাৰ কৰি ৰাখোঁ মাজে মাজে। এইখিনি সিজি থাকক। এতিয়া দাইল এখিনি ধুই লৈ ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই এনেদৰে পানী দি তিয়াই ৰাখিছোঁ যাতে অকণমান কোমলি যায়। আৰু এতিয়া পুনৰ ঢাকোনখন আঁতৰাই চব্জিখিনি অকণমান লৰাই দিম। প্ৰায় সিজিছেই আৰু অলপ সময় ভাজিলে এইখিনি হৈ যাব। দ্বিতীয়টো ৰেচিপি বনোৱাৰ কামখিনিও মাজে মাজে মই কৰি থাকোঁ। চব্জিখিনি সিজি থাকক। এতিয়া শাহুমাই ধুনীয়াকৈ শিঙি মাছকেইটা মূৰকেইটা কাটি দিলে। এতিয়া নিমখ হালধি লগাই এইকেইটা মই ফ্ৰাই কৰিম। এতিয়া নিমখ দি ল'লোঁ আৰু হালধি অলপ দি ল'ম। এয়া প্ৰয়োজন মতে হালধি লৈ লৈছোঁ। এতিয়া হাতেৰে মই ধুনীয়াকৈ লগাই দিম। শিঙি মাছৰ ছালটো যিহেতু পিছল হয়, গতিকে আপুনি হেতাৰে লগোৱাতকৈ হাতেৰে ভালদৰে এনেকৈ লগাই ল'ব। তেতিয়া গোটেই মাছটোতে ধুনীয়াকৈ লাগি যাব। এয়া চাওক, প্ৰত্যেকটো মাছতে লাগি গৈছে। এয়া মোৰ লগাই হৈ গ'ল।
এতিয়া আকৌ চব্জিখিনিৰ মাজলৈ যাওঁ। এটা গোল নেমু লৈছিলোঁ, এটুকুৰা কাটি লৈ ইয়াৰ ৰসখিনি চেপি উলিয়াই দিম। এনেদৰে চব্জিখিনিত মই ৰসখিনি চেপি উলিয়াই দিম আৰু তাৰ পাছতে অলপ লৰাই দিম যাতে ৰসখিনি ধুনীয়াকৈ চব্জিখিনিত সোমাই যায়। যিহেতু কচু হয়, অকণমান খজুৱাৰ ভয় থাকে, কিন্তু এই কচুবিধ সাধাৰণতে নখজুৱাই, কিন্তু হ'লেও অকণমান টেঙা চেপি দিলে নিঃসন্দেহে খাব পাৰি। এতিয়া 2 নম্বৰ ৰেচিপিটোৰ কাৰণে মই ঔটেঙা এটা কাটিবলৈ লৈছোঁ। এইটো ঔটেঙা লৈছোঁ, এইটো এতিয়া ভালদৰে ধুই লৈ মই কাটি ল'ম। এয়া চব্জি দেখিছেনে, ধুনীয়াকৈ সিজিছেই। এনেদৰে হেতা পাতেৰে অকণমান আলু ভাঙি চালোঁ, ধুনীয়াকৈ সিজি গৈছে। আৰু কিছু সময়ৰ পাছতে এইখিনি ৰেডি হৈ যাব আৰু মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া ৰেডি হৈ গ'ল। এতিয়া 2 নম্বৰ ৰেচিপিটো বনাবৰ কাৰণে দালিখিনি তিয়াই ৰাখিছিলোঁ, সেইখিনি উঠাই ল'ম। উঠাই এটা কুকাৰত দালিখিনি দি লৈছোঁ। মই যিহেতু দালিখিনি আগতীয়াকৈ ধুই লৈ তিয়াইছিলোঁ, গতিকে মই আকৌ ধোৱা নাই, পানীখিনিৰ পৰা উঠাইহে দিছোঁ। আৰু মিষ্টাৰে যিহেতু আজি নিৰামিষ খায়, গতিকে তেওঁৰ কাৰণে এটা আলু দি দিছোঁ আৰু ঔটেঙা দিছোঁ। এতিয়া নিমখ দি দিছোঁ প্ৰয়োজন অনুসৰি আৰু দিম অকণমান হালধি। এয়া হালধি নিমখ দি ল'লোঁ। এতিয়া পানী দি দিম। গৰম পানীও ব্যৱহাৰ কৰিব পাৰে, মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। অলপ সৰহকৈ পানী দিম, যিহেতু মিষ্টাৰৰ কাৰণে এক্সট্ৰাকৈ ৰাখি দিব লাগিব, সেইকাৰণে অলপ সৰহকৈ পানী দি লৈছোঁ। এতিয়া কুকাৰৰ মুখনিখন বন্ধ কৰি এই কুকাৰটো মই গেছত দি দিম। এতিয়া কেৰাহীৰ পৰা চব্জিখিনি উঠাই লৈ অলপমান তেল দি এই শিঙি মাছখিনি মই ফ্ৰাই কৰি ল'ব লাগিব। ফুল ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। এইটো টেঙা দালিৰ লগত মাছকেইটা দি দিম, সেইকাৰণে কুকাৰত অলৰেডি মই ঔটেঙা দালি বনাই ৰাখিছোঁ। এইখিনি হাফ ফ্ৰাই হৈ যোৱাৰ পাছত ঔটেঙা দালিৰ লগত এই শিঙি মাছ কেইপিচ ধুনীয়াকৈ ৰান্ধিম। এয়া ফ্ৰাই কৰা প্ৰায় হৈ গৈছে। বহুত বেছি টানকৈ ফ্ৰাই কৰিলে আচলতে তাৰ সোৱাদটো নাথাকে, সেইকাৰণে মই হাফ ফ্ৰাই কৰিম। যিহেতু আকৌ টেঙা দালিৰ লগত দিবই লাগিব, গতিকে তাতো অকণমান দেৰি সিজাব লাগিব। সেইকাৰণে এতিয়া কোনো ধৰণৰ মছলা, পিঁয়াজ, নহৰু, আদা একো ব্যৱহাৰ কৰা নাই, মাত্ৰ তেলখিনিত মই দালিখিনি ঢালি লৈছোঁ। যিখিনি মই কুকাৰত বনাই ৰাখিছিলোঁ, সেইখিনিয়ে মিষ্টাৰৰ কাৰণে এক্সট্ৰাকৈ মই ৰাখি দিলোঁ আলু কেইপিচেৰে সৈতে, কাৰণ মাছৰ তেলত ভাজিলে তেওঁতো নাখাব, সেইকাৰণে আগতীয়াকৈ মই তেওঁৰ কাৰণে ৰাখি দিছোঁ। এতিয়া এয়া দেখিছেনে, ধুনীয়াকৈ ঔটেঙা আৰু দালিখিনি সিজি গ'ল। সিজাৰ পাছত এতিয়া মই মাছ কেইপিচ দি দিম। এনেকৈ ঔটেঙা দালিৰ লগত আপোনালোকে বিভিন্ন ধৰণৰ মাছ দি খাব পাৰে। মাগুৰ মাছ হওক, পুঠি মাছ, কাৱৈ মাছ, যি ইচ্ছা কৰে আপোনালোকে। মাগুৰ মাছ, শিঙি মাছ আৰু পুঠি মাছ, এই 3টা বস্তু মই খাই বহুত বেছি ভাল পাওঁ এই ঔটেঙাৰ লগত। আজি শিঙি মাছকেইটা হঠাতে পালোঁ, সেইকাৰণে ৰেচিপিটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মোৰ ৰেচিপি হৈ গ'ল, ৰেডি হৈ গ'ল। এয়া চাওক, ভাত বাঢ়ি ল'লোঁ, কচু শাক লৈছোঁ, মিষ্টাৰে আলু পিটিকা অকণমানো দিছে তেওঁৰ ভাগৰে, আৰু শাহুমায়ে কিবা অকণমান চালাড বনাইছিলে, তাৰো অকণমান লৈ ল'লোঁ। এতিয়া মই ইয়াৰ ধুনীয়াকৈ জুতি লওঁ। আপোনালোকে যদি মোৰ ৰেচিপিবিলাক চাই ভাল পায়, তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লগতে কাষতে থকা বেল আইকনটি দবাই দিব। আপোনালোকে এনেদৰে বনাই খাবই খাব। ধন্যবাদ।